আজি মানে এখন সাধারণ সভা আয়োজন করা হয় তেতলিগুড়ি মাদ্রাসা মানে ধর্মসভার আয়োজন করা হয়েছে আর এইটো 32তম ধর্মসভা আমার লগত আছে এইখন সভারে সভাপতি সম্পাদক আর বিভিন্ন পদৰ পদবীসকল। আসসালামু আলাইকুম। আমার তেতলিগুড়ি মিফতাহুল উলুম ইসলামিয়া মাদ্রাসা এইবেলি 32তম ধর্মীয় জলসা মেহফিলৰ আয়োজন করা হয়েছে। উক্ত মেহফিলত ইসলাম দরদি ভাই বন্ধু মা বোন তথা আমার বিভিন্ন ধর্মৰ জাতিভেদ নিৰ্বিশেষে সকলোৱে যাতে আমাৰ এই ধৰ্মীয় জলসা মেহফিলখনত অংশগ্ৰহণ কৰে আৰু ইয়াৰ লগতে মই আৰু এটা আহ্বান জনাম, আমাৰ এই ধৰ্মীয় মেহফিলখন কৰাৰ কাৰণত বহুত টকাৰ প্ৰয়োজন আছে। গতিকে কোনোবাই যদি মানে দান বৰঙণি আগবঢ়ায় তেনেহ'লে আমাৰ এই চাচাম ইয়ং বয় এই পেজখিনিত আমাৰ এই সভা পৰিচালনা কমিটিৰ ফোনপে নম্বৰ, গুগল পে নম্বৰ আৰু একাউণ্ট নম্বৰো দিয়া হ'ব। কোনোবাই যদি দান বৰঙণি আগবঢ়াব বিচাৰে তেনেহ'লে এই নম্বৰবিলাকত পঠাই দিলে আপোনাৰ দানটো গ্ৰহণযোগ্য হ'ব বুলি মই আশা কৰিছোঁ। আৰু ডেট আমাৰ এই ধৰ্মীয় ওয়াজ মেহফিলখনৰ ডেট 18 ফেব্ৰুৱাৰী 2023 ইং তাৰিখ শনিবাৰ দিনা ধাৰ্য কৰা হৈছে। উক্ত আমাৰ ধৰ্মীয় সভাত মই সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে উপস্থিতি হ'বলৈ আহ্বান জনাইছোঁ। যিয়ে নহওক আমাৰ এইখন অসম হয় আৰু অসমত বিভিন্ন জাতি জনগোষ্ঠীৰে এখন সোণৰ অসম। যিয়ে নহওক আমাৰ ধৰ্মীয় সভা ইছলাম ধৰ্মীয় সভা সকলোৱে আহিব পাৰে, প্ৰৱেশ কৰিব পাৰে আৰু সভা শুনিব পাৰে। আৰু মোৰ এই পেজত আছাম ইয়ং বয় পেজত এটা ফোনপে নম্বৰ দিয়া থাকিব আৰু একাউণ্ট নম্বৰ দিয়া থাকিব। যদি আপোনালোকে দান বৰঙণি কৰি আমাৰ তেতলিগুড়ি যিটো মাদ্ৰাসা আছে মাদ্ৰাসাখন যদি উন্নতি কৰিব বিচাৰে তেনেহ'লে দান কৰক। আপোনালোকৰ 1 টকা আজি দান কৰিব, হাদিছত আছে মৰাৰ পিছত মৃত্যুৰ পিছত জান্নাতত গৈ কিনে 1 লাখ টকা পাব। যিয়ে নহওক আপোনালোকে দান বৰঙণি কৰক। যিয়ে নহওক আমি দুনিয়াত আছোঁ, আজি আছোঁ কালি নাই, কিন্তু খাই আছোঁ বহি আছোঁ এইবিলাক টকা বেকাৰ। যিবিলাক আমি দান বৰঙণি কৰিম এইবিলাক আমাৰ জমা থাকিব আৰু এদিনাখন আমি পামেই। যিয়ে নহওক জয়া অসম, আসসালামু আলাইকুম।